নমস্কাৰ। বৰ্ণালীৰ বৰ্ণিল পৃষ্ঠালৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। পাঠ কৰিব লৈছোঁ অসমৰ এগৰাকী স্বনামধন্য সাহিত্যিক, ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক সকলোৰে চিৰপৰিচিত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ আকাশ নামৰ গল্প সংকলনটিত সন্নিৱিষ্ট গল্প যৌতুক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, হাস্য, ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশু সাহিত্য আদিকে ধৰি সাহিত্য সংস্কৃতিৰ প্ৰায় সকলো দিশতে ভৱেন্দ্ৰনাথ শইকীয়াই অমূল্য অৱদান আগবঢ়াই গৈছে। মহীৰূহগৰাকীৰ গল্পপাঠ কৰিবলৈ লোৱাটো আমাৰ বাবে দুঃসাহসৰ কাম যেন বোধ হৈছে। গল্পপাঠটিত কোনো ভুল ৰৈ গ'লে আপোনালোকে যেন ক্ষমা কৰে। আহকচোন শুনো। যৌতুক। এই যে পাটৰ পাঞ্জাবী পিন্ধি মানুহ এটা দৰা হয়, পিছলৈ তেওঁৰ সেই পাঞ্জাবীটোৰ কি হয়গৈ? বিয়াৰ দিনা আবেলিৰ পৰা তেওঁতো পাটৰ পাঞ্জাবী পিন্ধিয়েই থাকিল। পিছদিনা এনেয়ে খা খবৰ কৰিবলৈ গ'লে দেখা যায় তেওঁ বিয়াৰ আগৰ দুদিন নোওৱাৰ পাছত পিন্ধিবলৈ কৰোৱা কপাহী পাঞ্জাবী দুটাৰ এটা পিন্ধি থাকে। জাপ নোখোলা কাপোৰৰ নিচিনা নতুন পত্নীগৰাকী আৰু হাতৰ মুঠিত টৰ্চ লাইট এটা লৈ গধূলি গধূলি ইঘৰ সিঘৰলৈ ফুৰিবলৈ যাওঁতে তেওঁ পাটৰ পাঞ্জাবীটো পিন্ধি যায়। কিছুদিনৰ পাছত বেণ্ড পাৰ্টিৰ বাকী থকা টকাকেইটা নিবলৈ অহা মানুহজনে দিনটোৰ যিকোনো সময়তে নাহক লাগে তেওঁক কপাহী পাঞ্জাবী পিন্ধি থকা অৱস্থাতে পায়। ঘৰখনত এজনী নতুন গাভৰু মানুহ আছে। তেওঁৰ আগত কেৱল বনিয়নটো পিন্ধি থাকিবলৈ, অপৰিপাটি হৈ থাকিবলৈ, গাটোৰ বেছি ঠাই উদং কৰি ৰাখিবলৈ মানুহটোৱে বেয়া পায়। কিন্তু কেতিয়া কেনেকৈ এই মানুহটো এখন অ'ত ত'ত ফটাচুৰীয়া দুতৰপ কৰি কঁকালত মেৰিয়াই দুটা ডাঙৰ ডাঙৰ অসাৱধান খোচনি মাৰি সুদাগাৰে ঘূৰি ফুৰিব পৰা হৈ যায়। ঠিক কেতিয়াৰ পৰা মানুহটো পিঠিত নোম আৰু চমকা চমক চুম পৰাৰ দাগবোৰ দীঘল দীঘল নোম কেইডালমান থকা বুকুৰ বগৰী গুটিৰ সমান মাহটো উন্মুক্ত কৰি সুদাগাৰে বাটেদি জাক পাতি যোৱা 19-20 বছৰ বয়সীয়া ছোৱালীৰ আগত, ঘৈণীয়েকৰ লগৰ ওচৰ চুবুৰীয়া তিৰোতাৰ আগত নিসংকোচে ঘূৰি ফুৰিব পৰা হৈ যায়। এই কথাখিনিৰে দীননাথে এটা গল্প আৰম্ভ কৰিছে। কেইদিনমানৰ আগতে গল্পটো লিখা শেষ কৰি তেওঁ জীয়েক সুৰভিক কপি কৰিবলৈ দিছে। কপি কৰিবলৈ দিওঁতে কৈছে, সাৱধানে মন দি কৰিবি। তাৰ পাছত এইকেইদিন তেওঁ জীয়েকৰ তেনেকৈ মুখামুখি হোৱাই নাই। গল্পটো কপি কৰি শেষ হোৱাৰ সময় বোধহয় হৈ গৈছে, কিন্তু কামটো হ'ল নে তেওঁ তাৰ খবৰ লোৱা নাই। দীননাথৰ সাহিত্যকৰ্মৰ বুৰঞ্জীখন জীয়েকক সৰু থাকোঁতে তেওঁ বান্ধি দিয়া বহীখনৰ নিচিনা। অফিচৰ পৰা অনা এপিঠিত বৰ জটিল জটিল কথা থকা মামৰৰ ৰঙৰ কাগজেৰে বন্ধা প্ৰকাণ্ড বহী। খালী পিঠিটোত লিখি লিখি জীয়েকে বহীখন শেষ কৰিলে, কিন্তু কথা বিশেষ একো নাই। কোনোবা পিঠিত ঈশ্বৰ বৰ দয়ালু, কোনোবা পিঠিত এটা কচুপাত, কোনোবা পিঠিত কটাকটি খেল। এটা পিঠিত যদি ৰঙীন পেঞ্চিলৰ দাগ, অইন এটা পিঠিত কাঠ পেঞ্চিলৰ। তাৰ পিছৰ পিঠিটো হয়তো বোলাই থোৱা আছে চিয়াঁহীৰে। বিচিত্ৰ ৰং, বিচিত্ৰ সম্ভাৰ। উচ্ছৃংখল অবিবেচক শিশু হাতৰ উপদ্ৰৱত পাতবোৰ চিৰাচিৰ হ'ল। কেৱল অলৰ অচৰ হৈ থাকিল দীননাথে দিয়া মোটা বটিয়াৰ বান্ধটো। বৰ মজবুত আছিল সেই বান্ধ, আৰু সেইকাৰণে শেষলৈকে তিষ্ঠি থাকিল শেষ হৈ যোৱা বেংকৰ চেক বহীৰ কাউণ্টাৰ ফইলৰ নিচিনাকৈ বান্ধটোৰ চেপাত অলপ অলপ কাগজ। দীননাথৰ সাহিত্যকৰ্মৰ বুৰঞ্জীখন ঠিক সেই বহীখনৰ নিচিনা। ৰায়বাহাদুৰ গগনেন্দ্ৰ মজুমদাৰৰ প্ৰাসাদোপম বাসভৱনৰ সন্মুখৰ ফুলনিত এক পথহাৰা বিকলাংগ ভিক্ষাৰী বাঁহীৰ সুৰেৰে সকলোকে মুগ্ধ তন্ময় কৰি বাটে বাটে বাঁহী বেচিবলৈ ঘূৰি ফুৰা এক উদাস যাযাবৰ যুৱকৰ প্ৰতি ধনীৰ দলালীৰ অনুকম্পা, ৰাক্ষসীহেন মাহীমাক আৰু তেওঁৰ হাতৰ পুতলাহেন দেউতাকৰ অত্যাচাৰত জৰ্জৰিত ডেকা চিত্ৰশিল্পীৰ বিষময় জীৱন, এনেকুৱা কাহিনীলৈ
দীননাথে এসময়ত বহুত গল্প লিখিছিল। কিবা এক তীব্ৰ নিচাৰ বশৱৰ্তী হৈ তেওঁ দিনটো যেনেকৈ অফিচত কেৰাণীৰ কলম চলাইছিল, ঘৰতো কেতিয়াবা মাজনিশালৈকে তেওঁ তেনেকৈ গল্প লিখা কলম চলাইছিল। কিন্তু দীননাথৰ কিছুমান কথাত বৰ অসুবিধা হৈছিল। যিখন আলোচনীৰ পিছৰ সংখ্যাটোত প্ৰকাশৰ বাবে তেওঁ বৰ যত্ন কৰি গল্প এটা কপি কৰি উলিয়াইছিল, সেইখন আলোচনীৰ পিছৰ সংখ্যাটো নোলাইছিল। আলোচনীখন বন্ধ হৈ গৈছিল। যিখন আলোচনা চক্ৰত পঢ়িব বুলি তেওঁ চোলাৰ জেপত আঠে বেঠে গল্প এটা ভৰাই লৈ গৈছিল, সেইখন আলোচনা চক্ৰৰ বৈঠক তেওঁ গল্প পঢ়িবলৈ পোৱাৰ আগতে শেষ হৈছিল। আৰু যিবোৰ আলোচনী বন্ধ হৈ যোৱাৰ সদ্যহতে কোনো সম্ভাৱনা নাছিল, সেইবোৰ আলোচনীৰ সম্পাদকসকলে দীননাথৰ গল্পবোৰৰ মূল কথা আৰু ভাৱবোৰ দুৰ্বল, পুৰণি, বহু ব্যৱহৃত, নতুনত্বহীন বুলি উভতাই দিছিল। দুৰ্বল, পুৰণি? অফিচৰ চকীত বহি বাওঁহাতৰ তলুৱাত কপালৰ ভেজা দি দীননাথে কথাবোৰ চিন্তা কৰিছিল। কেতিয়াবা ওচৰৰ কেৰাণী হৃদয়ানন্দক গোপনে সুধিছিল, হেৰা, চহৰখনত ফুলনিৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে আৰু বিকলাংগ ভিখাৰীৰ সংখ্যা তাতোকৈও বেছি হাৰত বাঢ়িছে। গতিকে ফুলনিত ভিখাৰীয়ে চকুপানী টুকা ঘটনাও নিশ্চয় বাঢ়িছে। কিন্তু তেখেতসকলে ক'লে গল্পৰ কাৰণে বোলে এই ঘটনাবোৰ দুৰ্বল হৈ গ'ল, পুৰণি হৈ গ'ল। হৃদয়ানন্দ বৰ মেজাজী আৰু কথকি মানুহ। দীননাথৰ গোপন প্ৰশ্নটোৰ উত্তৰ তেওঁ ৰাজহুৱা সভাৰ বক্তৃতাৰ শাৰীলৈ তুলি লৈছিল। তেওঁ কৈছিল, শুনা বাপা, সন্মুখত যেতিয়া 10 ৰিম কাগজ লিখিবলৈ থাকিব, তেতিয়া এই কলমটো বৰ দুৰ্বল। যেতিয়া 10 লৰী খৰি ফলাৰ কথা উঠে, তেতিয়া তোমাৰ কুঠাৰখন বৰ দুৰ্বল। যেতিয়া তুমি 10টা বদমাছ সন্তানক পিটি ঠাণ্ডা কৰিবলগীয়া হয়, তেতিয়া তুমি বৰ দুৰ্বল বাপেক। এই মিছা কথা কোৱা মানুহৰ কথাটোকে ধৰা। মিছা কথা কোৱা মানুহৰ সংখ্যা কিমান বাঢ়ি গৈছে, গৈছেনে নাই? সেই অনুপাতেতো আজি ৰাস্তাৰ খুঁটাই খুঁটাই সদায় সঁচা কথা ক'বা বুলি লিখা থাকিব লাগিছিল। পিছে আচলতে হৈছে কি? আজি সদায় সঁচা কথা ক'বা বোলা কথাষাৰ পুৰণি হৈ গৈছে। হা হা হা। নিজৰ বক্তৃতাৰ সাৰমৰ্ম নিজে আটাইতকৈ ভালকৈ বুজি হৃদয়ানন্দই উচ্চ কণ্ঠৰে হাঁহিবলৈ ধৰিছিল। দীননাথে গল্প লিখি সম্পাদকৰ ওচৰলৈ যাবলৈ এৰি দিছিল। পুৱা গধূলি অইন কাম নাথাকিলে কেতিয়াবা খুটকৈ কিবা লিখিছিল। আলোচনা চক্ৰৰ মানুহৰ শেষৰ শাৰীত জুপুকা মাৰি বহি থকা কৰিছিল। জেপত গল্প চল্প একো নিনিছিল। পিছলৈ তেওঁ লিখিবলৈকে এৰি দিছিল। তেওঁৰ লিখাৰ অভ্যাসো নোহোৱা হৈ গৈছিল। বহুত বছৰৰ মূৰত এই যে গল্পটো লিখিছে, এইটো লিখিবলৈ তেওঁৰ 3 মাহ সময় লাগিছে। লিখোঁতে তেওঁৰ বৰ কষ্ট হৈছে। দেউতাকৰ পৰা গল্প কপি কৰাৰ হুকুম পাই সুৰভিও অবাক হৈছে। দেউতাকৰ আকৌ হ'ল কি? হঠাতে গল্প? সুৰভিয়ে আলোচনীত প্ৰকাশিত ভাল ভাল লেখকৰ গল্প উপন্যাস বহুতো পঢ়িছে। দেউতাকে বা আকৌ এইটো কি লিখিছে? দেউতাক কোনোবা আলোচনীৰ সম্পাদকলৈ গল্পটো পঠিয়াই লঘু হ'বলগীয়া অৱস্থাত পৰে বুলি সুৰভিৰ মনত আগতীয়াকৈ শংকা জন্মিল। কেনেবাকৈ কোনোবা তলখাপৰ আলোচনীত গল্পটো ছপা হৈ গ'লে বন্ধু বান্ধৱীৰ আগত তাই কিমান লাজ পাব, সেইটো কথা ভাবি সুৰভিৰ বৰ লাজ লাগিল। কপি কৰাটো এনেয়ে টান কাম, বৰ ধৈৰ্যৰ কাম, তাৰ ওপৰত এইবোৰ কথা। তথাপি সুৰভিয়ে মনৰ বিৰক্তি প্ৰকাশ নকৰিলে। আজিকালি দেউতাকৰ কোনো কথাত তাই আপত্তি নকৰে। যি কৰিলে দেউতাকে ভাল পায়, কষ্ট হ'লেও তাই তাকে কৰে। বৰ্তমানে তাই প্ৰেমত পৰি আছে। অইন এখন চহৰৰ প্ৰমোদ নামৰ কেৰাণী কাম কৰা ল'ৰা এটা অফিচৰ কামত এইখন চহৰলৈ আহিছিল। সুৰভিৰ দেউতাকৰ অফিচতে প্ৰায় এমাহ দিন ল'ৰাটোৱে কিবা কিবি কৰিছিল। সেই মাহটোৰ ভিতৰতে সুৰভিহঁতৰ ঘৰৰ লগত তাৰ এটা আপোন সম্পৰ্ক গঢ়ি উঠিছিল। ল'ৰাটো নিজৰ চহৰলৈ উভতি যাবলৈ ওলোৱাৰ আগে আগে সুৰভিয়ে অনুভৱ কৰিছিল যে ইতিমধ্যে সিহঁত দুটাৰ মাজত ভালপোৱা পুই হৈ গৈছে। তাৰ পাছত এইখন চহৰত ল'ৰাটোৰ কাম মাজে মাজে ওলায়ে থকা হ'ল। আৰু এইখন ঘৰত নোহোৱা নোপোজা ঘটনা। পিয়নে সুৰভিৰ মাকৰ নামত চিঠি দি যোৱা কৰিলে।
লেফাফাৰ ভিতৰত থাকে পূজনীয়া খুৰীদেউলৈ লিখা সৰু চিঠি এখন আৰু সুৰভিলৈ লিখা এখন দীঘলীয়া চিঠি। সুৰভিলৈ লিখাখন ঘৰৰ সকলোৱে পঢ়িব পৰা চিঠি, কিন্তু তাৰ অৰ্থ ঘৰৰ অইন সকলোৱে বুজে এটা, সুৰভি বুজে অইন এটা। শব্দ, বাক্য, ভাষাৰ বিচিত্ৰ ছদ্মবেশ। দুটা শব্দৰ মাজত একোডাল 1 ইঞ্চিমান দীঘল সৰল ৰেখা থাকে। সেই সহজ সৰল ৰেখাডালে সুৰভিক বৰ দীঘল বাক্য এটাতকৈ বেছি কথা কয়। আজি প্ৰায় 6 মাহমান আগতে সুৰভি আৰু প্ৰমোদে ঠিক কৰিছে সিহঁতৰ প্ৰেম কালজয়ী, অবিনশ্বৰ, অক্ষয়। সিহঁত দুয়ো বিবাহ পাশত আবদ্ধ হ'বলৈ চেষ্টা চলাই যোৱাটো এতিয়া এটা অপৰিহাৰ্য কৰ্তব্য। দীননাথে কথাটো গম পাইছে। যিদিনা গম পালে সেইদিনাৰে পৰা দীননাথ বৰ গম্ভীৰ হৈ পৰিছে। মানুহজনে সুৰভিৰ মাকৰ আগতো হেনো এই বিষয়ে একো কোৱা নাই, সুৰভিকতো কোৱাই নাই। কিন্তু দেউতাকৰ এই মৌনতা সুৰভিৰ কাৰণে বেছি ৰহস্যময়। প্ৰমোদৰ চিঠিৰ সেই 1 ইঞ্চিমান দীঘল সৰল ৰেখাবোৰৰ নিচিনা। কোনদিনা দেউতাকৰ এই গাম্ভীৰ্যৰ বিস্ফোৰণ ঘটে, কোনদিনা উন্দোলাই থকা বতাহ বিজুলী ঢেৰেকনিৰে নামি আহে, সেই কথা ভাবি সুৰভি শংকিত, সন্ত্ৰস্ত হৈ আছে। দেউতাক মেজাজী মানুহ। হঠাতে তেওঁ কোনোবা এদিন খবৰদাৰ, তাৰ লগত যেন এই ঘৰৰ কুটা এগছৰো লেনদেন নহয় বুলি হুংকাৰ তুলিলে সুৰভিৰ জীৱনলৈ দুৰ্যোগ নামি আহিব। সেইকাৰণে সুৰভিয়ে যোৱা 6 মাহ দেউতাকৰ একান্ত অনুগত হৈ দিন কটাইছে। ভৰি ধোৱা পানী, ভৰি মচা গামোচা, মুখ মচা গামোচা, দাঁত ঘঁহা এঙাৰ, গেৰুৱা ঘঁহা ভোলৰ বাঁহ, চাবোন, ভগা পিয়লাত পানী, পুৰণি আইনা আদিৰে ঠিক ঠাইত ঠিক সময়ত দাঢ়ি খুৰোৱাৰ সৰঞ্জাম, এইবোৰৰ একোৰে অভাৱ দেউতাকক অনুভৱ কৰিবলৈ সুৰভিয়ে দিয়া নাই। যিমানেই টান কাম নহওক লাগে গল্পটো তাই কপি কৰি দিব। ৰাতি ভাত খাই উঠি লেম্পটো লাহেকৈ জোকাৰি কিমান তেল আছে তাৰ আন্দাজ এটা কৰি এডিষ্টা মুগাবৰণীয়া কাগজ সন্মুখত লৈ সুৰভি গল্পটো কপি কৰিবলৈ বহিল। দেউতাকৰ হাতৰ আখৰ ভাল, পাতবোৰত বহুত কটাকটি আছে যদিও পঢ়িবলৈ অসুবিধা নহ'ব। সুৰভিয়ে আৰম্ভ কৰিলে। কিন্তু প্ৰথম বাক্য কেইটামান পঢ়ি চাই তাই অলপ পৰ থমকি ৰ'ল, আৰু তাৰ পাছত তাই কপি কৰাৰ আগতে গল্পটো শেষলৈকে এবাৰ পঢ়ি লোৱাত লাগি গ'ল, প্ৰায় অজ্ঞাত হাৰেই। দেউতাকে গল্পটো প্ৰথম পুৰুষত লিখিছে। মোৰ বিয়াত মই 3টা পাঞ্জাবী চোলা সিয়াইছিলোঁ, এটা পাটৰ, বাকী 2টা কপাহী। পাটৰ চোলাটোত 3টা কপাহী চোলাৰ দাম পৰিছিল। মুঠতে কেৱল কপাহী চোলা লোৱা হ'লে মই মুঠতে 5টা চোলা ল'ব পাৰিলোহেঁতেন, কিন্তু বিয়া নপতা হ'লে মই একেলগে 5টা চোলা কেতিয়াও নল'লোহেঁতেন। একেলগে 2টা চোলাও মই কেতিয়াও লৈ পোৱা নাছিলোঁ। মোৰ হিচাপ মতে সেই 5টা চোলা 3 বছৰত ল'লোহেঁতেন, তাকো ইমান ভাল কাপোৰৰ চোলা মই নল'লোহেঁতেন। আগতে কেতিয়াও লোৱা নাছিলোঁ। দেউতাকে একেবাৰে নিজৰ কথা কোৱাৰ নিচিনাকৈ ঘৰত পতা কথাৰ ভাষাৰে গল্পটো আৰম্ভ কৰিছে। কি বা লিখে পিছলৈ, অশ্ৰুধাৰা, মৌন আকুতি, মৃদু শিহৰণ আৰু নিবিড়। বিখ্যাত লেখকসকলে লিখা এইবোৰ শব্দ দেউতাকেনো ক'ত ব্যৱহাৰ কৰিব চাগৈ। কথাখিনি ভাবি সুৰভিয়ে আকৌ পঢ়িবলৈ ধৰিলে। পাটৰ চোলাটো পিন্ধি পিছে মোৰ বৰ ভাল লাগিছিল। গাটো পাতল পাতল লাগিছিল, লগতে মনটোও পাতল পাতল লাগিছিল। বিয়া কৰাই অনা তিৰোতাজনী সাজি কাচি ওলালে পাটৰ চোলাটোৰে মই তেওঁৰ ওচৰত শুৱাই পৰিছোঁ বুলি মোৰ ভাৱ হৈছিল। প্ৰথম অৱস্থাত মই ৰাতি ভাত খোৱাৰ সময়লৈকে চোলাটো নুখুলিছিলোঁ। মানুহজনীৰ আগত শুৱনি হৈ থাকিবলৈ মই বৰ ভাল পাইছিলোঁ। বিচনাত উঠোতেও কপাহী চোলা এটা পিন্ধিহে উঠিছিলোঁ। মানুহজনীৰ আগত চোলা নিপিন্ধাকৈ দেখা দিয়াটো মই ভাল নাপাইছিলোঁ। সেইটো লাজৰ কথা বুলি ভাবিছিলোঁ। লাহে লাহে মোৰ টৰ্চ লাইট এটা আৰু লগত মানুহজনীক লৈ গধূলি গধূলি মানুহৰ ঘৰলৈ ফুৰিবলৈ যোৱাটো শেষ হৈ আহিল। প্ৰায়বোৰ মানুহৰ ঘৰলৈকে এবাৰকৈ যোৱা হ'ল। তাৰ পাছত মই সন্ধিয়া মাত্ৰ অলপ সময়ৰ কাৰণে ইটো সিটো কামত ওলাই যোৱা কৰিলোঁ, পাটৰ চোলাটো পিন্ধি। দিনৰ ভাগততো চোলাটো পিন্ধিবলৈ নেপাওঁৱেই, গতিকে সন্ধিয়া চখটো পূৰাওঁ। এদিন অফিচলৈ চোলাটো পিন্ধি গৈছিলোঁ।
কিন্তু মোৰ লগৰ হৃদয়ানন্দ নামৰ কেৰাণী এজনে মোক বৰ ঠাট্টা কৰিলে। বুইছা বাপা, এইটো এটা থিয়েটাৰৰ ড্ৰেছহে, এইটোতো সদায় পিন্ধা চোলা নহয়, আৰু এইটো পিন্ধি তুমিতো কলম পিহিবও নোৱাৰিবা। থৈ দিয়া, জাপি-কুচি থৈ দিয়া। আমাৰ নিচিনা দুৰ্ভগীয়াই কেতিয়াবা সেই থিয়েটাৰখন পাতিলে ভাড়া লৈ আনিম। তাৰ পাছৰ পৰা চোলাটো অফিচলৈ পিন্ধি নাযাওঁ, সন্ধিয়া ওলাই গ'লে পিন্ধি যাওঁ। এদিন গেলামালৰ দোকানখনলৈ গ'লোঁ। সেইখন দোকানৰ পৰা মই বিয়াৰ কাৰণে ময়দা, চেনি, ঘিউ আদি ভালেমান বস্তু বাকী কৈ আনিছিলোঁ। দোকানৰ মালিকে কেইবাদিনো মোক পইচাখিনি দিবলৈ কৈ আছিল। সেইদিনা তেওঁৰ অইন কাৰোবাৰ ওপৰত খং উঠি আছিলে নে কি ক'ব নোৱাৰোঁ। পইচাখিনিৰ কথা তেওঁ মোক বৰ টানকৈ ক'লে। মোক তেওঁ গালিয়েই পাৰিলে। মোৰ গাৰ ফিৰফিৰীয়া পাটৰ চোলাটো আৰু তেওঁৰ মুখৰ গালি, এই দুটা বস্তুক মই কোনোমতে খাপ খুৱাব নোৱাৰিলোঁ। সেইদিনা ঘৰলৈ আহি মই চোলাটো খুলি জাপি এওঁৰ বাকচটোৰ তলিত থৈ দিলোঁ। মানুহৰ বেকা কথা, অলপ অলপ টান কথা মই বিয়াৰ 7 দিনমানৰ পাছৰ পৰাই শুনিবলৈ আৰম্ভ কৰিছিলোঁ। বেণ্ড পাৰ্টিৰ মানুহটো আহিছিল। বিয়াত বাছ এখন ভাড়া কৰিছিলোঁ। সেই বাছৰ মালিকজন আহিছিল। গাঁৱৰ মানুহ এটাই দুমোন দৈ গাখীৰ দিছিল। সিও আহিছিল। সকলোকে মই 10 টকাৰ ঠাইত 6 টকাকৈ দি বিদায় দিছিলোঁ। তেতিয়াও বিয়াৰ ৰভাৰ খুঁটাবিলাক আগফালে এঠাইত দম হৈ পৰি আছিল। খুঁটাৰ গাঁতবিলাক মাটিৰে পুৰাবলৈ বাকী আছিল। মোৰ গাত ঢক ঢককৈ বগা কপাহী পাঞ্জাবী চোলা আছিল। ভিতৰত কইনাজনী আছে বুলি আগফালে থিয় হৈ কথা পতা মানুহেও গম পাইছিল। এইবোৰ কাৰণতে হ'বলা সেই মানুহবোৰে মোক ডাঙৰ মাতেৰে বেছি টানকৈ একো কোৱা নাছিল। একেবাৰে আদায় কৰি দিয়া হ'লে ভাল পালোহেঁতেন, আমাৰো বহুত লেঠা বুলি কেৱল আপত্তি কৰিছিল। কিন্তু গেলামালৰ দোকানৰ মালিকজনে প্ৰথমে মোৰ গাৰ পৰা পাটৰ চোলাটো খহাই দিছিল। গতিকে আকৌ কপাহী চোলা দুটাকে সম্বল কৰিলোঁ। বিয়াৰ আগৰ যিটো ভাল চোলা আছিলগৈ তাৰে ফাকুৱা খেলিলোঁ। হেজাৰ হওক বিয়াৰ পিছৰ ফাকুৱাটো অইন বছৰৰ নিচিনাকৈ ফটা কাপোৰৰ টোপোলাৰ পৰা ঘুগুলা উঠা চোলা বিচাৰি উলিয়াবলৈ নহ'ল। ফাকুৱা খেলা চোলাটোৰ জীৱনো সেইদিনা শেষ হ'ল। লাওৰ ডিঙিৰে সজা চাবত আলকাতৰা সানি কোনোবাই মোৰ বুকুৱে পিঠিয়ে চাব মাৰিলে। মূৰ্খ, 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 মূৰ্খ। বুটামকেইটা কাটি ৰাখি মই চোলাটো এওঁক অইন কামত লগাবলৈ ক'লোঁ। ধোবাক দিলে কাপোৰ সোনকালে ফাটে, নেফাটিব কিয়? ধোবা এচাৰা দিয়া কামটো চাগৈ এই ধোবাবিলাকেই কৰে। সেইকাৰণে মই চোলা দুটা ধোবাক ধুবলৈ নিদিছিলোঁ। নতুন মানুহজনীয়ে প্ৰথম দিনা চোলা ধুবলৈ লওঁতে মোৰ বেয়া লাগিছিল। পিছে তেওঁ ধুই বেয়া নেপালে। চোলা দুটা চাফাও হৈছিল যথেষ্ট। ধোবাই ধোৱাতকৈ বেছিহে চাফা হৈছিল। ধোবাই ধোৱানো কি আৰু, ইস্ত্ৰিটোহে। পিছে সেই কামটো মানুহজনীয়ে কেতিয়াবা কৰি থৈছিল। দেউতাহঁতৰ দিনৰ ডাঙৰ চেপেটাতলিৰ কাঁহৰ বাতি এটাত আঙঠা ভৰাই মানুহজনীয়ে মই পিন্ধি নোযোৱা চোলাটো ইস্ত্ৰি কৰি থৈছিল। মই চোলা দুটাৰ বৰ সাৱধান লৈছিলোঁ। মই জানিছিলোঁ যে দুইটা চোলা একেলগে ফাটিলে আৰু দুটা চোলা সটকাই লোৱাটো মোৰ বাবে টান কথা হ'ব। মোৰ সকলো মিলাই মুঠতে 1125 টকা ধাৰ আছে। বিয়াখনৰ কাৰণে কৰিছিলোঁ। 8জন মানুহৰ ওচৰত এই ধাৰখিনি আছে। এই 8জন মানুহৰ 2জনে যদি কেইবা মাহলৈ মোৰ কথা পাহৰি থাকে, বাকী 6জনে সপ্তাহত এবাৰকৈ খবৰ কৰি থাকে। খবৰ মানে মোৰ কুশল সংবাদ নহয়, পইচাৰ খবৰ। এই 6জনৰ 2জনে অলপ দিনৰ কাৰণে তলকা মাৰিলে সেই মোৰ কথা পাহৰি থকা 2জন সক্ৰিয় হৈ উঠে। যাৰ পৰা টকা ধাৰ কৰিছোঁ তেওঁলোকতকৈ মোৰ মুখৰ হাঁহিটোৰ ডাঙৰ শত্ৰু কোনো নাই। এই 8জন শত্ৰুৰ মাজেদি বচাই আনি নতুন মানুহজনীক মোৰ হাঁহিটো দেখুৱাবলৈ যে কিমান কষ্ট হয় সেইটো কেনেকৈ বুজাম। মই পদে পদে সাৱধান হ'বলৈ চেষ্টা কৰিছিলোঁ। ঘৰত চোলা পিন্ধি থকাটো এদিন বাদ দিলোঁ। চোলাকেইটাৰ অন্তত অলপ হ'লেও আয়ুস বাঢ়ক। আৰু নিজৰ মানুহজনীৰ আগতনো উদংগাটো কি কথা। এইটো মোৰ গা। মোৰ পিঠিত আৰু বুকুত চুম পৰাৰ চমকা চমক দাগ আছে। পিঠিৰ ঠায়ে ঠায়ে নোম আছে। বুকুত বগৰী গুটি এটাৰ সমান এটা মাহ আছে। মাহটোত কেইডালমান দীঘল দীঘল নোম আছে। দেউতাকে একেবাৰে নিজৰ গাটোৰ বৰ্ণনা দিছে। সুৰভিয়ে কথাষাৰ চিন্তা কৰি অলপ ৰ'ল। দেউতাকে আটাইবোৰ নিজৰ কথাকে কৈ গৈছে নেকি? সুৰভিৰ মনটো অলপ গধুৰ গধুৰ লাগি আহিল।
এইটোৱেই গা, ইয়াততো আৰু ডকাইতি কৰিবলৈ যাওঁতে পুলিচৰ গুলী খোৱাৰ দাগ নাই। আৰু যিজনী মানুহৰ গোটেই জীৱনটোৱে উদং হৈ গৈছে, তেওঁৰ আগত গাটো খালী কৰি ৰখাটোনো কি কথা। অৱশ্যে আবুৰ এটা ৰাখিব পাৰিলে ভাল আছিল। আবুৰ এটা থাকিলে মুহ এটাও থাকে। কিন্তু চোলা নাই যেতিয়া আৰু কি কৰা যায়। এদিন ৰাতিপুৱা বিচনাৰ পৰা উঠোতে মনত পৰিল, এটা চোলা এওঁ ধুই থৈছে। ইটো চোলা মাত্ৰ কালিহে অফিচলৈ পিন্ধি গৈছিলোঁ আৰু দুদিন পিন্ধিব পৰা যাব। গতিকে চোলা নিপিন্ধাকৈয়ে পুৱাবেলাটো কটাই দিলোঁ। বেয়াওতো তেনেকৈ একো নালাগিল। ফটা হওক চিতা হওক বনিয়ন একোটা কিছুদিনলৈ গাত লাগি আছিল। কিন্তু পাছত যেতিয়া পাকঘৰৰ মুধত অকণমান ঠাই উলিয়াই জলকীয়া আৰু 12মহীয়া বেঙেনা পুলি কেইটামান লগোৱাৰ আয়োজন কৰিলোঁ, তেতিয়া বনিয়ন পিন্ধিবলৈও এৰিলোঁ। গাত ধূলি মাকতি লাগিলে গাটো ধুই দিম, চাফা হৈ যাব। বনিয়নটোক লটিঘটি কৰোঁ কিয়? মিছাতে চাবোন খৰচ। তাৰ পাছত বহুত বছৰ পাৰ হৈ গৈছে। মই আজিকালি ঘৰ সোমায়ে খালী গা হৈ লওঁ। গা মন পাতল পাতল লাগে। এওঁৰ লগৰী ওচৰ চুবুৰীয়া বোৱাৰীহঁত আহে। তেওঁলোকে তেওঁলোকৰ ভাৱে কথা পাতে, মই মোৰ কাম কৰি থাকোঁ। আগফালে পিৰালিৰ কাষে কাষে কেইশাৰীমান বৰলাই, চুকা, ধনিয়া লগাইছিলোঁ। আবেলি সেইবোৰৰে অলপ যতন লওঁ। বাটেদি জুম পাতি পাতি 19-20 বছৰীয়া ছোৱালীহঁত যায়। মোৰ অকণো অস্বস্তি নালাগে। অস্বস্তি লাগিবলৈ মোৰ জীৱনটোত এতিয়া আৰু ঠায়েই নাই। কচুপাতত যেনেকৈ পানী লাগি ধৰিবলৈ ঠাই নাই, তেনেকৈ। অস্বস্তি লাগিলেও তাক ঢাকিবলৈ মই একো ব্যৱস্থা কৰিব নোৱাৰিলোঁ। মই দিনে দিনে বৰ নিষ্কিণ মানুহ হৈ আহিলোঁ। মোৰ বিয়াৰ ধাৰৰ 780 টকা মাৰিবলৈ থাকোঁতেই মোৰ প্ৰথম ছোৱালীজনীৰ জন্ম হৈছিল। তেতিয়া মোৰ ধাৰ 1100 টকালৈ বাঢ়িছিল। সেই 1100 টকাৰ ধাৰৰ 700 টকা মাৰোঁতে মোৰ দেউতা ঢুকাইছিল। মই মৰাৰ পিছলৈকে জীয়াই থকা হ'লে দেউতাই মুঠতে মোৰ যিমান খাই ঢুকুৱালেহেঁতেন, দেউতাৰ শ্ৰাদ্ধত মই তাতোকৈ বেছি টকা খৰচ কৰিবলগীয়াত পৰিছিলোঁ। মোৰ কেঁচুৱা ছোৱালীজনীক এটোপা পনীয়া গাখীৰ খুৱাবলৈ মই হাহাকাৰ কৰিছিলোঁ। কিন্তু দেউতাৰ শ্ৰাদ্ধত 80 টকা দামৰ গৰু এজনী দান কৰিছিলোঁ। মোৰ ধাৰ 1200 টকালৈ বাঢ়িছিল। তাৰ পাছত মোৰ শাহু ঢুকাইছে, মোৰ শহুৰ ঢুকাইছে, মোৰ আৰু 2টা পুত্ৰ সন্তানৰ জন্ম হৈছে। আৰু এইবোৰ জন্ম মৃত্যুৰ লগে লগে মই ক্ৰমান্বয়ে নিঃস্ব হৈ গৈছোঁ। যিজনী মানুহৰ আগত এদিন মই মোৰ খালী গাটো উলিয়াবলৈ লাজ কৰিছিলোঁ, সেইজনী মানুহৰ গাটো ঢাকি ৰাখিব নোৱাৰা লাজকো আজিকালি মই লাজ বুলি ভাবিবলৈ এৰি দিছোঁ। মোৰ লগত শাকনি বাৰীত কাম কৰোঁতেও তেওঁ কেতিয়াবা হোমৰ গুৰিলৈ ওলোৱা মেখেলাখন পিন্ধে। নিপিন্ধিলে উপায় নাই। আৰু মোৰ ল'ৰাকেইটাক মই সৰুৰে পৰা ঘৰত খালী গাৰে থাকিবলৈ শিকাইছিলোঁ। এতিয়া মোৰ প্ৰথম ছোৱালীজনী ডাঙৰ হৈছে। ঘৰত ৰাখিব নোৱাৰাকৈ ডাঙৰ হৈছে। সুৰভিয়ে লেম্পটো বঢ়াই দিলে। ইতিমধ্যে মহ এটাই ভৰিত কামুৰি গ'ল। এতিয়া খজুৱাইছে। তাই মেজৰ তললৈ হাতখন নিছিল মহে কামোৰা ঠাইডোখৰ খজুৱাবলৈ। কিন্তু হাতখন উভতাই আনি তাই পোন হৈ বহিল। প্ৰথম সন্তান বুলিয়ে নেকি ক'ব নোৱাৰোঁ। এইজনী ছোৱালীক মই বৰ মৰমেৰে ডাঙৰ দীঘল কৰিছোঁ। পিছে মৰমহে দিছোঁ, অইন একো দিব পৰা নাই। তাইক কি কি দি ডাঙৰ কৰিব লাগিছিল, সেইটো কথা ভাবিলেই মোৰ মনলৈ আহে। এই ছোৱালীজনীয়ে কোনোবা ডাঙৰ মানুহৰ ঘৰত জন্মগ্ৰহণ কৰিব লাগিছিল। এসময়ত মই এটা অনাধিকাৰ চৰ্চা কৰিছিলোঁ। কেতিয়াবা সন্ধিয়া এখন সাহিত্যৰ আলোচনা চক্ৰত বহি আছিলোঁগৈ। কিন্তু তাৰ পৰা উভতি আহি প্ৰায়েই দেখিছিলোঁ মোৰ পত্নীয়ে এহাতে তাইক লৈ আনহাতে চৰুৰ ওপৰৰ পাচলি চম্ভালিছিল। ভোকতেই নে চকুত ধোঁৱা সোমোৱাৰ কাৰণেই ছোৱালীজনীয়ে চিঞৰি চিঞৰি কান্দিছিল। এই দৃশ্যৰ লগত সাহিত্যৰ আলোচনা চক্ৰৰ কোনো সম্পৰ্ক নাছিল, তুলনা নাছিল। মই আলোচনা চক্ৰলৈ যোৱাটো বন্ধ কৰিছিলোঁ। এতিয়া কোনোবাই যদি কয় তাইৰ কাৰণেই মোৰ সাহিত্য চৰ্চা গ'ল, মই আপত্তি নকৰোঁ। পুৱা গধূলি মই তাইক কোলাত লৈ নিচুকাই তাইৰ লগত ধেমালি কৰি বহুত দিন কটালোঁ। এতিয়াও মোৰ তাইক কোলাত ল'বলৈ মন যায়, তাইৰ লগত ধেমালি কৰিবলৈ মন যায়। কিন্তু এতিয়া তাই বৰ গধুৰ হ'ল। তাইৰ কাৰণে মোৰ ধেমালিবোৰ পুৰণি হ'ল। তাইৰ দেহ মনৰ সন্মুখত মই দিনে দিনে বেছি অক্ষম, বেছি অপদাৰ্থ হৈ আহিছোঁ। এনে অৱস্থাত আজি মোৰ একমাত্ৰ আনন্দৰ কথা হ'ল তাইৰ এটা ডেকাৰ লগত মনৰ মিল হৈছে। সুৰভিয়ে নিশ্বাসটো এৰি দিবলৈ পাহৰি গৈছিল। তীব্ৰ গতিৰে তাই যেন আখৰবোৰ গিলি গৈছিল। মই বৰ আনন্দ পাইছোঁ। এই দুৰ্বল দেহাৰে তলৌ তলৌকৈ ঘূৰি এটা ল'ৰা যোগাৰ কৰাৰ দুশ্চিন্তাৰ পৰা তাই মোক ৰেহাই দিছে।
নিদিব কিয়? তাই মোৰ দুখ বুজা ছোৱালীটো। কিন্তু মোৰ সকলো দুশ্চিন্তাৰ শেষ হোৱা নাই। মই তাইক ল'ৰাটোৰ হাতত গতাই দিওঁ কেনেকৈ? মোৰ প্ৰথম ছোৱালীজনীৰ বিয়া। তাইৰ কপালৰ সোঁমাজত এটা ৰঙা ফুট থাকিব। সেই ফুটৰ পৰা দুয়োখন গাললৈকে দোলানি সৰু সৰু ফুট নামি যাব। ডিঙি, কাণ, হাত, কপাল সকলোতে সোণৰ মাজৰ পৰা অসংখ্য বাখৰে তিৰবিৰাই থাকিব। এসময়ত তাই মোক সেৱা কৰিবলৈ আহিব। খমখমীয়া কাপোৰৰ মাজৰ পৰা তাই হাত দুখন উলিয়াওঁতেও অইনে সহায় কৰি দিব লাগিব। সেৱা কৰিবলৈ লৈ তাই মোৰ ভৰিতে বাগৰি পৰি যাব। তাইৰ বিয়া বুলি ময়ো এটা নতুন পাঞ্জাবী চোলা পিন্ধিম। সেই চোলাৰ আস্তিনত মই চকু পানী মচিম। সেই সময়ত দূৰত বেণ্ড পাৰ্টীয়ে বজোৱা সুৰটো বৰ দুখৰ যেন শুনা যাব। এইবোৰ ভাবোঁ ঠিকেই, কিন্তু মই জানো এইবোৰ ভাবি লাভ নাই। মোৰ বিয়াতো বেণ্ড পাৰ্টী অনাইছিলোঁ, কিন্তু পিছৰ দিনবোৰত সেই বেণ্ড পাৰ্টীৰ কথা ভাবিলে মোৰ এনেকুৱা লাগিছিল যেন মোৰ জীৱনটোৰ ছালখন চেলাই লৈ তাৰে কোনোবাই এটা ঢোল সাজিলে আৰু অতি নিষ্ঠুৰ হাতেৰে দিনে নিশাই সেই ঢোল বজাই থাকিল। আজিৰ পৰা 3 বছৰৰ আগতে 250 টকাৰ শেষ কিস্তিটো দি মই যি ধাৰৰ পৰা মুক্ত হ'লোঁ, সেই ধাৰত এটা টকা হ'লেও মোৰ বিয়াৰ ধাৰ সোমাই আছিল। কি দৰকাৰ আছিল আমি মানুহহালে এখন ঘৰ পতাৰ দিনা আমাৰ ঘাঁ লগা গলধনত এক জীৱনজোৰা ধাৰৰ জুৱলি তুলি লোৱাৰ? মোৰ গাভৰু ছোৱালীজনী সন্মুখত লৈ মোৰ বিয়াৰ কথা ভাবি আজি মই বৰ বিৰক্ত হৈছোঁ। অফিচত লগৰ কেৰাণীয়ে চাহ এপিয়লা খুৱাবলৈ ধৰিলে 10টামান ডালযোৰা দিয়া যুক্তিৰে মূৰ পুলকা দিওঁ। আৰু মোৰ বিয়াত মই ধাৰ কৰা ধনেৰে 500 মানুহক ৰসগোল্লা, লুচি, ভাজি খুৱালোঁ। মইতো সেইখিনি ধনেৰে একঠা মাটি পালোহেঁতেন। এটা জুপুৰি সাজোতেও আমি মানুহহালে নিজৰ ঘৰ বুলি মূৰ সুমুৱাই থাকিব পাৰিলোহেঁতেন। আৰু মোৰ আত্মীয় কুটুম বন্ধুহঁতে মোৰ কাগজেৰে মেৰিয়াই 15খন শৰাই আৰু 7টা বঁটা উপহাৰ দি গুচি গ'ল। সেই শৰাইৰে মই দুৰ্ভাগ্যৰ বাহিৰে আন কাকো আদৰিবলৈ নাপালোঁ। এটা বঁটাও নিয়মতে তামোল পানেৰে সজাই ৰাখিব নোৱাৰিলোঁ। মিছা, এইবোৰ মিছা কথা। আজিকালি এখন অ'ত ত'ত ফটাচুৰীয়া দুজাপ কৰি 2টা ডাঙৰ ডাঙৰ খুচনিৰে কঁকালত ওলমাই ল'বৰ সময়ত মই সদায় ভাবোঁ, ঠিক মোৰ লগৰ হৃদয়ানন্দই কোৱা কথাই ঠিক। ভুৱা সাজ পিন্ধি জীৱনৰ এখন সঁচা নাটকৰ অভিনয় আৰম্ভ কৰাৰ কোনো প্ৰয়োজন নাই। মই বৰ কষ্ট পালোঁ, অবৰ্ণনীয় কষ্ট। মোৰ সন্তানৰ এনে কষ্ট হ'বলৈ মই দিব নোখোজোঁ। মই থিয়েটাৰ নেপাতোঁ। সেইকাৰণেই আজি মই মোৰ ছোৱালীজনীক ওচৰত বহুৱাই লৈছোঁ। মই লাজ কৰা নাই। এটা বাপেক হিচাপে গোটেই জীৱনটোত সিহঁতৰ সন্মুখত ইমান লজ্জিত হ'লোঁ, সিহঁতক ইমান লাজ দিলোঁ যে আজি আৰু মই লাজ কৰা নাই। হাতত কাগজ কলম তুলি দি তাইক মই এখন চিঠি লিখিবলৈ ক'লোঁ। তাই মনৰ আদান প্ৰদান কৰা ল'ৰাটোলৈ। চকু দুটা মুদি মই ক'লোঁ, মই কৈ যাওঁ, তই লিখি যা। পূজনীয় দাদা, আমাৰ বিয়াখনৰ কথা আপুনি কি ভাবিছে মই ক'ব নোৱাৰোঁ। আপুনি চাগৈ বৰ কষ্ট কৰি পইচা গোটাইছে। বিয়াৰ খৰচৰ কাৰণে চিন্তা কৰি আপুনি এতিয়াৰ পৰাই চাগৈ বহুত চখ বাদ দিছে। মনৰ চখ পূৰাই বিয়াখন পাতিবলৈ বহুত কথা চিন্তা কৰিছে। কিন্তু দাদা, বিয়াৰ চখটো পূৰা হোৱাৰ পাছত এতিয়া আপুনি যিবোৰ চখ বাদ দি পইচা গোটাইছে সেইবোৰ চখ ঘূৰাই অনা সুবিধা পাবনে? আমাৰ দেউতাই কৈছে তেখেতৰ হেনো আজিলৈকে চখ বাদ দিওঁতেই গ'ল। এতিয়া হেনো তেখেতৰ কেৱল এটাই চখ আছেগৈ, আমাৰ বিয়াখন নেদেখাৰ চখ। সুৰভিৰ বুকুখন মুচুকা খাই উঠিল। তাইৰ গোটেই গাটো যেন জিকাৰ খাই উঠিল। বুজিছে দাদা, এই কথা ক'বলৈ আজি মই অকণো লাজ নকৰোঁ। কথাটো হ'ল, আমাৰ দেউতাৰ সমান নিঃসম্বল দুৰ্ভগীয়া প্ৰাণী পৃথিৱীত বৰ কম আছে। এইটো কথা আপুনি জানি থোৱা ভাল। আমাৰ মা যেতিয়া বন কৰা কাপোৰ পিন্ধি প্ৰথমে দেউতাৰ ওচৰলৈ আহে, তেতিয়া দেউতাই হেনো মনে মনে ভয় খাইছিল। ভাবিছিল এই সুন্দৰ দামী কাপোৰ পিন্ধা মানুহজনীক মই কেনেকৈ ৰাখিম। কিন্তু লাহে লাহে মাৰ নিঃকিন ৰূপটো ওলাই পৰিছিল। দেউতায়ে মাৰ সেই ৰূপটো উলিয়াই লৈছিল। এতিয়াও মায়ে বন কৰা মেখেলাখন পিন্ধে, কিন্তু অইন কাপোৰ ঠিক সময়ত নোহোৱাৰ কাৰণেহে পিন্ধে। তাৰমানে বুজিব, দেউতাই মোকো সৰহকৈ দিব পৰা নাই, নহ'লে মায়ে মোৰ কাপোৰকে পিন্ধিলেহেঁতেন।
মাক বুজোতে দেউতাৰ যিকণ সময় লাগিছিল মই আপোনাৰ কাৰণে সেইকণ সময় আৰু কমাই থলোঁ। এটা চিনাকি আজিয়েই দি থলোঁ। থিয়েটাৰৰ ড্ৰেছৰ নিচিনা সাজ পিন্ধি এদিন আপোনাৰ আগত থিয় হোৱাৰ খৰচী ধেমালি এটা নকৰিলে নহ'ব জানো? শুনক দাদা, আজি দেউতাই মোৰ আগত চকু পানী মচিছিল। আচলতে কোনো ছোৱালীয়ে দেউতাকৰ চকু পানী দেখিব নেপায়। দেউতাই কৈছিল, মা, তোক উলিয়াই দিবৰ কাৰণে মই নিশ্চয় পইচা কেইটামান গোটাইছোঁ, কিন্তু সেইকেইটা পইচা মই কিয় মানুহক ৰসগোল্লা খুৱাই খৰচ কৰোঁ কচোন? তাতকৈ চা, এদিন যদি আমি বুঢ়া বুঢ়ীহাল তহঁতৰ ঘৰত ওলাওঁগৈ, তহঁতে যদি আমাক ধাৰ নকৰা পইচাৰে কিনা দুটা ৰসগোল্লা খুৱাব পাৰ, আমি কিমান আনন্দ পাম। দাদা, ৰসগোল্লা খুওৱা বিয়াটো দেউতাই পাতিব নোখোজে। আনকি হাকিম এটা মাতি আনি কাগজ এখন চহী কৰাৰ কথাও তেখেতে নাভাবে। কাৰণ আমাৰ মনতকৈ বোলে কোনো হাকিমৰ কাগজ ডাঙৰ নহয়। আনকি আমি যদি সুখী হ'ম বুলি ভাবিছোঁ, তেনেহ'লে মই আপোনাৰ ওচৰলৈ পলাই গ'লেও দেউতাই বেয়া নাপায়। কাৰণ মই সুখী হ'ব পৰা মানুহ এটা গেৰাণ্টি দি দেউতায়ো উলিয়াই দিব নোৱাৰে। আৰু দ্বিতীয়তে, মানুহবোৰে ৰসগোল্লাৰ সোৱাদ আৰু মই পলাই যোৱাৰ কাহিনী এই দুয়োটাকে একে সময়তে পাহৰিব। তেনেহ'লে দাদা, মোক উলিয়াই দিবৰ কাৰণে দেউতাই যিকেইটা পইচা গোটাইছে, মোক গ্ৰহণ কৰিবলৈ আপুনি যিকেইটা পইচা গোটাইছে, সেইখিনি গোটাই আমি আমাৰ কাৰণে এখন সংসাৰ নেপাতোঁ কিয়? আমাৰ দুজনৰহে বিয়া। তেনেহ'লে অযথা আমি এখন থিয়েটাৰ পাতি নিঃসম্বল পংগু হওঁ কিয়? এইখিনি কথা ক'বলৈকে চিঠিখন লিখিলোঁ। মই এদিন ফুৰিবলৈ ওলোৱাৰ নিচিনাকৈ ওলাই ৰৈ থাকিম। দেউতা আৰু মায়ে মোক হিয়া উবুৰিয়াই আশীৰ্বাদ দিব, আপোনাকো দিব। তাৰ পাছত আপোনাৰ লগত মই দীঘলীয়া সুন্দৰ বাটেদি ফুৰিবলৈ ওলাই যাম। ইয়াতকৈ বেছি হুলস্থুল কৰি যেন আমি আমাৰ বাটটোৰ শান্তি নষ্ট নকৰোঁ। মোক যদি আপুনি মৰম কৰে, তেনেহ'লে মোৰ কথা আপুনি ৰাখিব। আমাৰ ভৱিষ্যতক মোৰ জৰাজীৰ্ণ দেহ মনৰ দেউতাক ৰেহাই দিবলৈ এই কামটো যেন আপুনি কৰে, এয়ে মোৰ মিনতি। মোক নিবলৈ এদিন আহিব। বৰ লাহে লাহে চিঠিৰ শ্ৰুতলিপিটো দিলোঁ। মোৰ ছোৱালীজনীয়ে তলমূৰকৈ লিখি গৈছিল। মাজতে কাগজৰ ওপৰত টপ টপকৈ তাইৰ চকু পানী পৰিছিল। শেষত মই তাইক ক'লোঁ, হ'ল আৰু, দে এতিয়া, চহীটো দে। শুনিছ মা, চহীটো দে, দে। গল্পটো শেষ হ'ল। সুৰভি বহুত সময় অলৰচৰ হৈ বহি ৰ'ল। এসময়ত তাই মুগা বৰণীয়া কাগজ দিস্তা গাৰ ফালে টানি ল'লে। লাহে লাহে গোট গোট আখৰেৰে তাই গোটেই গল্পটো নহয়, কেৱল শেষৰ চিঠিখন কপি কৰিলে। মাজতে কাগজৰ ওপৰত টপ টপকৈ তাইৰ চকু পানী পৰিল। কপি কৰা হোৱাৰ পাছত তাই দেউতাকৰ গল্পটোৰ শেষ শাৰীকেইটাত আকৌ চকু ফুৰালে। দে এতিয়া, চহীটো দে। শুনিছ মা, চহীটো দে, দে। সুৰভিয়ে চিঠিখনৰ শেষত চহীটো দিলে। পিছদিনা তাই প্ৰমোদলৈ বুলি চিঠিখন ডাকত দিলে।